এতিয়া মই হেৰি জগন্নাথ মন্দিৰ আহি পাই গ'লোঁ। এতিয়া সোমাম। তাত গ'লোঁ বৰবৰুৱা, তাৰপিছত দাদুৰ পৰা হেৰি ল'লোঁ চাউল, একো কোৱা নাছিলে। এতিয়া ডাইৰেক্ট একদম আগফালে আহিলোঁ। এইফালে নতুন বনাইছে, এইটো নতুন বনাইছে। তাৰপিছত লাইটকেইটা ভাল লাগিছে আৰু মোৰ লগত মন আহিছে, মনৰ স্কুটিত। মন এইফালে লাল নকৰিব আকৌ। ওপৰত আহি গ'লোঁ, একদম ৰাস্তাৰ বাহিৰৰ পৰা বহুত ভাল লাগিছে। খালী পুৰা লাইট, এইফালে লাইট, পোহৰ, এইটো ডাঙৰ এটা লাইট, এইফালে পোহৰ। तो नाइट व्यू आप लोग देख सकते हैं, नाइट व्यू। এইটো নাইট ভিউ। ইয়াত পূজা হৈ আছে, পূজাটো হৈ লওক, তাৰপিছত আমি চাকি জ্বলাম। আৰু এইফালে খালী, চবফালে খালী, এইফালে ফুল। মজা, ফুলকেইটা মজা লাগিছে ন? নতুন লগাইছে এইটো ফুলে। পূজা হৈছে, পদুম ফুল পূজা কৰি আছিলে, এতিয়া চবে গৈ আছে। মন্দিৰৰ ভিতৰত আহিলোঁ, তাৰপিছত ইয়াত এনেই আহিছোঁ, ভাল লাগিছে। ওপৰত পদুম ফুল পূজা কৰি আছিলে, এতিয়া চবে গৈ আছে। এইকেইটা একদম ভাল লাগিছে, সজাই থৈছে। তাৰপিছত এতিয়া আমি ধূপ নেজ্বলোৱা, ধূপ জ্বলাম। ইফালে ফুল, নাৰ্জী ফুল ভাল লাগিছে, দেখিবলৈ সজাই থৈছে। মন্দিৰ, ইয়াত যজ্ঞ কৰে, হৱন চৱন। তাৰপিছত ইয়াত ধূপ জ্বলি কৰি দিছে। আৰু মই হিন্দী কৈছিলোঁ, মোৰ অকণমান ডিটি ভুল হৈ গৈছে আৰু কনফিডেঞ্চ। চাউলটোতো থৈ গৈছিলোঁ, ভাবিছিলোঁ হেৰি হৈ যাব বুলি, মানে চুৰ হৈ যাব বুলি ভাবিছিলোঁ, কিন্তু চুৰ নহ'ল, আছে আৰু। এইটোৱে আছিলে আৰু গধূলিত, আৰু দিনততো পুৰা ভিৰ হয়। এতিয়া ৰিজৰ্ট যাম। अब हम जाने वाले हैं प्रमोद रिजॉर्ट, आप लोग देख सकते हैं अगला वीडियो। नतून रिजॉर्ट खुली से हम उधर ही जाएंगे अभी।